ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক এটা নতুন পাঠ দিম। পাঠটোৰ নাম হৈছে ৰজা ভাস্কৰ বৰ্মা আৰু সেই সময়ৰ অসম। ৰজা ভাস্কৰ বৰ্মা কামৰূপৰ ৰজা আছিল। সেই সময়ত আমাৰ দেশখনৰ নাম আছিল কামৰূপ। কামৰূপ নামটো কেনেকৈ হ'ল তাৰো এটা আখ্যান আছে। প্ৰথমতে তাকে শুনি লোৱা। এই সময়ত মহাদেৱে ঘোৰ তপস্যাত মগ্ন হৈছিল আৰু এই মহাদেৱৰ তপস্যা ভংগ কৰিবৰ কাৰণে কামদেৱ আহিছিল। আহি তেওঁৰ ওচৰত নৃত্য কৰি কৰি মহাদেৱৰ তপস্যা ভংগ কৰিছিল। আৰু তেতিয়া মহাদেৱৰ যি ৩ নম্বৰ চকু, কপালত থকা চকুটো খোল খাইছিল আৰু মহাদেৱৰ কোপাগ্নিত কামদেৱ ভস্মীভূত হৈছিল। কামদেৱৰ যেতিয়া মৃত্যু হ'ল, তেতিয়া তেওঁৰ পত্নী ৰতি দেৱীয়ে কান্দি কান্দি মহাদেৱক স্তুতি কৰিব ধৰিলে আৰু ৰতি দেৱীৰ স্তুতিত সন্তুষ্ট হৈ মহাদেৱে কামদেৱক পুনৰ জীৱন দান দিলে। সেইকাৰণে এই দেশখনৰ নাম হৈছে কামৰূপ। কামদেৱে এই দেশতে পুনৰ ৰূপ পোৱা কাৰণে এই দেশখনৰ নাম হৈছে কামৰূপ। তাৰপিছত এই কামৰূপৰে ৰজা হৈছে ভাস্কৰ বৰ্মা। তেওঁ বৰ্মন বংশৰ ভৌম বৰ্মন বংশৰ শেষৰজন ৰজা আছিল। তেওঁৰ দেউতাকৰ নাম আছিল সুস্থিত বৰ্মন আৰু ককায়েকৰ নাম আছিল প্ৰতিষ্ঠিত বৰ্মন। কামৰূপ ৰাজ্যৰ পৰিসীমা এতিয়াৰ অসমতকৈ বহুগুণে বেছি আছিল। পশ্চিমবংগ, মালদা, দিনাজপুৰ, জলপাইগুৰিৰ উপৰিও বাংলাদেশৰ ৰংপুৰ অঞ্চল কামৰূপ ৰাজ্যৰ ভিতৰুৱা আছিল। চীন দেশৰ দক্ষিণলৈ ভাস্কৰ বৰ্মাৰ ৰাজ্য বিস্তৃত আছিল। ৰজা ভাস্কৰ বৰ্মাই প্ৰজাসকলক বিদ্যা চৰ্চা আৰু ধৰ্ম চৰ্চাৰ প্ৰতি উদগনি দিছিল। সেই সময়ত কামৰূপৰ সংগীত আৰু সুকুমাৰ কলাই ভাৰতৰ আন আন ৰাজ্যৰ সমাদৰ লাভ কৰিছিল। ৫৯৪ খ্ৰীষ্টাব্দৰ পহিলা বহাগত ভাস্কৰ বৰ্মাৰ ৰাজ অভিষেক পতা হৈছিল আৰু সেই দিনটোৰ পৰা কামৰূপ ৰাজ্যত নতুন বছৰ ভাস্কৰাব্দৰ সূচনা হয়। অব্দ মানে কি জানানে? অব্দ মানে হৈছে বছৰ। প্ৰাচীন কালত একোটা বিশেষ দিন স্মৰণীয় কৰিবলৈ সেই দিনটোৰ পৰা বছৰ গণনা কৰাৰ এটা পৰম্পৰা আছিল। পৰম্পৰা মানে নিয়ম প্ৰচলিত আছিল। তেনেকৈ গুপ্ত যুগৰ অব্দ মানে বছৰ, এইটো গুপ্তাব্দ। হৰ্ষাব্দ, হৰ্ষবৰ্ধনৰ যি বছৰ, হৰ্ষাব্দ। ভাস্কৰাব্দ, ভাস্কৰ বৰ্মনৰ পৰা অব্দ মানে বছৰ, ভাস্কৰ যোগ অব্দ, ভাস্কৰাব্দ আদি এই নিয়মৰে হৈছে এই পৰম্পৰাটোৰে ফল। অসমৰ ঐতিহ্য সংস্কৃতিলৈ ভাস্কৰ বৰ্মাই আগবঢ়োৱা অৱদানৰ কথা সুঁৱৰি আধুনিক অসমতো ভাস্কৰাব্দ হিচাপে বছৰ গণনা কৰিবলৈ লোৱা হৈছিল। সেইমতে ২০১০ খ্ৰীষ্টাব্দৰ পহিলা বহাগত আৰম্ভ হোৱা বৰ্ষটো হয় ১৪১৭ ভাস্কৰাব্দ। গতিকে ভাস্কৰ বৰ্মনৰ পিছৰ পৰা ভাস্কৰাব্দ হিচাপত কালবিলাক গণনা কৰা হয়। কামৰূপৰ ৰজা ভাস্কৰ বৰ্মা সমসাময়িক ৰজা আছিল হৰ্ষবৰ্ধন। তেওঁ আছিল কনৌজৰ সম্ৰাট আৰু দুয়োজনৰ মাজতে এটা ভাল বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল। আৰু এই দুয়োজন ৰজাৰে শত্ৰু আছিল গৌড়ৰাজ শশাংক। ভাস্কৰ বৰ্মাই ৰণত হৰুৱাই কৰ্ণ সুবৰ্ণ অধিকাৰ কৰিছিল আৰু তেতিয়াৰে পৰা হৰ্ষবৰ্ধনৰ সৈতে ভাস্কৰ বৰ্মনৰ বন্ধুত্ব গাঢ় হৈছিল।
এই মিত্ৰতাৰ বিশদ মানে কি বহুল বিস্তৃত বিৱৰণ আছিল হৰ্ষচৰিত নামৰ পুথিখনত। হৰ্ষচৰিত হৈছে বাণভট্টই ৰচনা কৰা এখন পুথি। এই পুথি অনুসৰি ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনৰ ৰাজসভালৈ এজন কটকী পঠাইছিল, কটকী বা দূত, আৰু তেওঁৰ লগত কিছুমান মূল্যৱান উপহাৰ সামগ্ৰীও পঠিয়াই দিছিল। এই উপহাৰ সামগ্ৰীবোৰৰ ভিতৰত আছিল বৰুণ চক্ৰ অন্যতম। বৰুণ চক্ৰটো বৰ আশ্চৰ্যকৰ আছিল আৰু এইটো কৌতূহলপূৰ্ণ আছিল। ছাতিটো কেনেকুৱা আছিল জানানে? ছাতিটো মেলিলে সহস্ৰ চন্দ্ৰৰ পোহৰে শোভা কৰিছিল। এইটো জুইতো নুপুৰিছিল, পানীতো নিতিতিছিল আৰু ধূলিটো লেতেৰা নহৈছিল। ৰজা নৰকাসুৰে স্বৰ্গৰাজ্য জয় কৰি বৰুণ চক্ৰটো কাঢ়ি লোৱা বুলি কোৱা হয়। এই বৰুণ চক্ৰৰ লগত আন বিভিন্ন উপহাৰ সামগ্ৰী দিছিল আৰু তাৰ ভিতৰত আৰু এটা উল্লেখযোগ্য সামগ্ৰী আছিল কাউৰংগ ঢাল। কাউৰংগ নামৰ এখন ঠাইত উৎপন্ন হোৱা জন্তুৰ ছালেৰে নিৰ্মিত এই ঢালখন যুদ্ধত সৈন্যই বাওঁ হাতেৰে লৈ শত্ৰুৰ আঘাতৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিছিল। এইটো গড়ৰ ছালেৰে নিৰ্মাণ কৰা বুলি অনুমান কৰা হয়। ইয়াৰ উপৰিও কাঁহ পিতলৰ বাচন, মুকুটত পিন্ধা মণি, পাটৰ কাপোৰ, হৰিণৰ ছালেৰে তৈয়াৰী গাৰু আদিও এই উপহাৰ সামগ্ৰীবোৰৰ ভিতৰত পঠিয়াই দিছিল। তাৰপিছত ভূৰ্জপত্ৰত অংকন কৰা নানান চিত্ৰ আৰু সাঁচিপাতত লিখা অনেক সাৰুৱা কথা হৰ্ষবৰ্ধনলৈ উপহাৰ দিয়া হৈছিল। সাঁচিপাত হৈছে কি জানানে? সাঁচিপাত সাঁচি গছৰ বাকলিত মিহিকৈ চাচি তাত পাখিৰে লিখা কিছুমান কথা, সাৰুৱা কথা তাত লিখিছিল আৰু সেইবিলাক হৰ্ষবৰ্ধনলৈ উপহাৰ হিচাপে দিয়া হৈছিল। এইবোৰৰ উপৰিও অগৰু, তেল, কৰ্পূৰ, কস্তুৰী, লং, জলফাই, মৌ, নানাবিধ ঔষধ আৰু মা মছলা, গছৰ পুলি আদিও উপহাৰ হিচাপে পঠিয়াইছিল। তাৰ ভিতৰত হৰিণ, ভাটৌ, পশু-পক্ষীও আছিল। এই উপহাৰ সামগ্ৰীবোৰৰ তালিকালৈ চাই বুজা যায় যে সেই সময়ৰ অসমখন এখন সমৃদ্ধিশালী ৰাজ্য আছিল। অসম সাহিত্য, শিল্প, সংস্কৃতি, কলা কৌশলৰ পৰিচয় এইবিলাকৰ পৰাই পোৱা যায়। আন এটা উল্লেখযোগ্য কথা হ'ল যে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালতে চীনৰ এজন পৰিব্ৰাজক হিউৱেন-চাং আমাৰ ইয়ালৈ আহিছিল। প্ৰথমতে ভাৰতলৈ আহি হৰ্ষবৰ্ধনৰ ৰাজ্যত বহুদিন আছিল আৰু তেওঁ নালন্দা বিশ্ববিদ্যালয়ত সংস্কৃত ভাষাত অধ্যয়ন কৰিছিল। আৰু যিহেতু ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধন দুয়োজন বন্ধু, ভাস্কৰ বৰ্মাৰ অনুৰোধ ৰক্ষা কৰি হিউৱেন-চাং কামৰূপলৈ এমাহৰ বাবে আহিছিল। হিউৱেন-চাঙে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ কাৰণে আহিছিল বাবে ভাস্কৰ বৰ্মনেও বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। আৰু এইজনা পৰিব্ৰাজকে এখন তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে CUK। এই গ্ৰন্থখনত অসমৰ বিষয়ে, এই তেতিয়াৰ কামৰূপ ৰাজ্যৰ বিষয়ে ভালেখিনি কথা লিখি থৈ গৈছিল। তোমালোকে কিতাপখনত চাও পাবা, এইবিলাক বুৰঞ্জী পঢ়িলেও পাবা। এই টোকাটোৰ অনুসৰি তেওঁ লিখিছিল যে কামৰূপ ৰাজ্যৰ লোকসকল সহজ সৰল, হাঁহিয়াল আৰু সত্যবাদী। তেওঁলোক বিদ্যা লাভৰ বাবে আগ্ৰহী। এই ৰাজ্যত বহুতো মঠ মন্দিৰ আছিল। কামৰূপ ৰাজ্যৰ মাটি দ আৰু সাৰুৱা। ইয়াত প্ৰচুৰ পৰিমাণে নাৰিকল, কঁঠাল উৎপন্ন হৈছিল। হিউৱেন-চাঙৰ মতে সেই সময়ৰ কামৰূপ ৰাজ্যৰ সীমা পশ্চিমে বিহাৰ আৰু দক্ষিণে বংগোপসাগৰৰ মোহনালৈ আছিল। এনেকৈ এইখিনি ইয়াত অকণমান আছে। অসম বুৰঞ্জী পঢ়িলে তোমালোকে বিস্তৃত বিৱৰণ পাবা। ৰজা ভাস্কৰ বৰ্মা প্ৰাচীন অসমৰ এগৰাকী বিদ্যুৎসাহী আৰু পৰাক্ৰমী ৰজা আছিল।
প্ৰাচীন অসমৰ জাতীয় জীৱনৰ ঐক্য আৰু সংহতি সাধন কৰিব পৰাটো তেওঁৰ কৃতিত্ব। অসমবাসীয়ে ৰজা ভাস্কৰ বৰ্মাৰ সুশাসনৰ বাবে গৌৰৱবোধ কৰে। গতিকে এই পাঠটো তোমালোকে 2-3 বাৰ পঢ়িবা, মোৰ এই সাধুটো শুনিবা। মই সাধু হিচাপে তোমালোকক কৈছোঁ। আৰু ইয়াৰ যিবিলাক নুবুজা শব্দ আছে মোক সুধিবা, অৰ্থবিলাক মুখস্থ কৰিবা আৰু প্ৰশ্ন লিখাৰ কাৰণেও চেষ্টা কৰিবা।